হেল্ল' বন্ধুসকল, মোৰ চেনেল সুভাষিক খাতালৈ সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ ভিডিঅ' লৈছোঁ। এইটো ভিডিঅ' হৈছে অসম পুলিচত যিসকল ল'ৰা ছোৱালী এপ্লাই কৰিম বুলি ভাবি আছে তেখেতসকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট, কিয়নো আসাম পুলিচত যি ABUB পোষ্ট খালী হৈছে, আসাম পুলিচৰ কামাণ্ডো পোষ্ট খালী হৈছে, SI পোষ্ট খালী হৈছে, তাৰ উপৰি আৰু এটা পোষ্ট নতুনকৈ খালী হৈছে, প্ৰায় 320টা পোষ্টৰ। সেই বিষয়ে এইটো ভিডিঅ' বনোৱা হৈছে। শেষলৈকে চাবা। অফিচিয়েল পেজটোলৈ মই অফিচিয়েল যিটো ৱেবছাইট আছে আসাম পুলিচৰ, সেই তালৈ আহি পেলাই তোমালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি সবিশেষ জনাইছোঁ। শেষলৈকে চাবা। এইটো কাৰণে নতুনকৈ অহা কৈছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো প্ৰেছ কৰি দিবা। যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক এটা কৰি দিবা। তো প্ৰথমতে তোমালোকে আসাম পুলিচৰ অফিচিয়েল পেজটোলৈ আহি এডভাৰটাইজমেণ্টটো যি প্ৰথমতে আছে তাত ডাউনলোড কৰি লৈছোঁ। ডাউনলোড কৰাৰ পিছত তোমালোকক মই দেখাই আছোঁ। এই বন্ধুসকল, এইখনেই হৈছে অফিচিয়েল নটিছখন। এই নটিছখন দেখিলে আপোনালোকে গম পাব যে প্ৰায় 320টা SI পোষ্ট খালী হোৱা হৈছে আসাম পুলিচ কামাণ্ডোৰ বাবে। এই কামাণ্ডো যি নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে, এই কামাণ্ডোসমূহক কেনেকৈ পৰিচালিত কৰিব তাৰ ওপৰত আপোনালোকক SI নিযুক্তি দিয়া হ'ব। SI AB বুলি লিখা আছে আৰু প্ৰায় 320টা পোষ্ট খালী হৈছে। কেনেকৈ আছে, আপোনালোকৰ অনলাইন ডেট কেতিয়া ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, চিলেকশ্যন প্ৰচেছ সমূহ এইটো ভিডিঅ' গম পাব। সেইটো কাৰণে শেষলৈকে চাই থকা, স্কিপ নকৰিবা। আৰু নতুনকৈ অহাসকলক কৈছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া। এনেকুৱা আপডেটবোৰ পাই থাকিবা, নহ'লে আপডেট মিছ হ'ব আৰু তোমালোকৰ হয়তো কামাণ্ডো বনোৱা সপোনটো থাকি যাব। তো প্ৰথমতে মই প্ৰথম কথা কৈ দিছোঁ যে 22 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব এই কামাণ্ডো পষ্টৰ অনলাইন এপ্লাই। কামাণ্ডো পষ্ট নহয়, কামাণ্ডো SI পষ্টৰ এপ্লাই বুলি ক'ব লাগিব। আৰু 21 জানুৱাৰী লাষ্ট ডেট হয়। ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিব দৰকাৰ নাই। তাৰোপৰি 314টা মেল কেণ্ডিডেটৰ বাবে হয় ছাব ইন্সপেক্টৰ AB, আৰু OBC MOBC কাৰণে 27% ৰিজাৰ্ভেশ্যন আৰু 7% ৰিজাৰ্ভেশ্যন আছে। SC কাৰণে, STP কাৰণে আছে 10% আৰু STS কাৰণে আছে 5%। তাৰপৰা যিসকল ল'ৰা ছোৱালী EWS কেটেগৰীত পৰে তেখেতসকলৰ বাবে প্ৰায় 10% ৰিজাৰ্ভেশ্যন পাই যাব। তাৰোপৰি যিসকল ল'ৰা ছোৱালী, এতিয়া ছোৱালীৰ ক্ষেত্ৰত তোমালোকৰ 6টা পোষ্ট আছে। ছোৱালীৰ ক্ষেত্ৰত কম আছে, কিন্তু তথাপিতো একো নাই, তোমালোকৰ ৰিজাৰ্ভেশ্যন তাতো পাবা। তোমালোকৰ OBC MOBC সকলৰ 27% আৰু SC কাৰণে 7%, STP সকলৰ কাৰণে 10% আৰু STS কাৰণে 5% পাব। আৰু ছোৱালীৰ প্ৰায় 6টা পোষ্ট খালী হৈছে ফিমেলৰ ছাব ইন্সপেক্টৰ। তাৰোপৰি চিট লিখা আছে 5%, তোমালোকৰ 5% ৰিজাৰ্ভেশ্যন পাবা। তোমালোকৰ যিসকল ল'ৰা ছোৱালী স্পৰ্টছৰ লগত জড়িত হয়, তোমালোকৰ স্পৰ্টছ বুলি ক'লে যিকোনো স্পৰ্টছৰ কথা ইয়াত নাহে। তোমালোক যদি আৰ্চাৰী, এথলেটিক্স, বেডমিণ্টন, বাস্কেটবল তেনেকুৱা প্ৰায় 39টা খেল আছে, তোমালোকে ভিডিঅ'টো পষ্ট কৰিলে তোমালোকে চাব পাৰিবা। এই 39টা খেলৰ যদি তোমালোকৰ ভালকৈ চাৰ্টিফিকেট আছে, তোমালোকে নেশ্যনেল গেমত তোমালোকে পাৰ্টিচিপেট কৰিছা, তেতিয়া তোমালোকে ৰিজাৰ্ভেশ্যন পাই যাবা। তাৰোপৰি তোমালোকে এইজৰ কথাটো আহিছে। এইজ তোমালোকৰ 24তকৈ বেছি হ'ব নোৱাৰিব আৰু 20তকৈ কম হ'ব নোৱাৰিব। ইয়াত এইজৰ কথা লিখা আছে। আৰু আপাৰ এইজটো তোমালোকৰ 5 বছৰ এজ ৰিলেক্সন পাব যিসকল ল'ৰা ছোৱালী SC, STP আৰু STSৰ পৰা বিলং কৰে। তাৰপিছত OBC MOBC সকলে 3 বছৰ তোমালোকৰ এজ ৰিলেক্সন পাব। তাৰোপৰি যদি তললৈ স্ক্ৰল ডাউন কৰা, এডুকেশ্যন কোৱালিফিকেশ্যন জানে SI হ'ব, মিনিমাম কোৱালিফিকেশ্যন আৰ্টছ, ছায়েন্স, কমাৰ্চ বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। তাৰপৰা ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কাৰণে এইটো মেইন পইণ্ট এইটোৱেই যেন তোমালোকে চাব পাৰিছা যেন জেনেৰেল কেটেগৰীসকলে 167, মেলৰ ক্ষেত্ৰত তোমালোকৰ 167 হ'ব লাগিব আৰু ফিমেলৰ ক্ষেত্ৰত 162 চেণ্টিমিটাৰ হ'ব লাগিব। ইয়াত তোমালোকৰ ABUBত 162 হ'লেই হৈ যায়, কিন্তু ইয়াত 167 বিচাৰিছে। OBC MOBC আৰু SC সকলৰ বাবে 162 মেলৰ, আৰু ছোৱালীৰ ক্ষেত্ৰত 157 বিচৰা হৈছে। আৰু STS, STP আৰু গোৰ্খা কমিউনিটিসকলৰ বাবে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.40 চেণ্টিমিটাৰ বিচৰা হৈছে। চেষ্ট অকল ল'ৰাৰ কাৰণে যিহেতু হয়, জেনেৰেল OBC MOBC ST কাৰণে 85 নৰ্মেল বিচৰা হৈছে, আৰু এক্সপেণ্ড কৰিবলৈ ক'ব 90 চেণ্টিমিটাৰ এক্সপেণ্ড কৰিব লাগিব। অকল ST হিল এৰিয়াসকলৰ বাবে নৰ্মেল 80 বিচৰা হৈছে আৰু 85 এক্সপেণ্ড কৰিবলৈ দিয়া হৈছে। তাৰোপৰি অলপ তললৈ স্ক্ৰল ডাউন কৰা, মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে ডকুমেণ্টছৰ কথাটো মই নেক্সট ভিডিঅ'ত বনাই দিম। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব কাৰণে আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপডেটটো পালে আপোনালোকে গম পাই যায় ভিডিঅ'টো অহাৰ লগে লগে। ডকুমেণ্টছৰ উপৰিও আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে চিলেকশ্যন প্ৰচেছটো। যিহেতু SI ক্ষেত্ৰত প্ৰথমতে ৰিটেন এক্সাম হয়, এই ৰিটেন এক্সামত আপোনালোকে এটা ভুল নকৰিব। যিহেতু 100 মাৰ্কছৰ কুৱেশ্যন কটা হ'ব OMR বেছত, তাৰ প্ৰতিটো প্ৰশ্নত 1 মাৰ্ককৈ থাকিব। যদি আপোনালোকে দুটা প্ৰশ্ন ভুল কৰি দিয়ে, নিগেটিভ মাৰ্কছ যিহেতু হাফ মাৰ্ককৈ থাকিব। যদি আপোনালোকে 3টা প্ৰশ্নৰ এটা শুদ্ধ কৰে, বাকী 2টা ভুল কৰে, তেনেহ'লে আপোনালোকৰ টোটেল পইণ্ট 0 থাকিব। সেইটো কাৰণে আপোনালোকে সাৱধান হ'ব। তাৰপিছত আপোনালোকে মেইন কথা হৈছে যে আছামিজ, বড়ো আৰু বেংগলী, ইংলিছ এই 4টা ভাষাত আপোনালোকে ৰিটেন এক্সাম দিব পাৰিব। আৰু আপোনালোকৰ যিকেইটা আপোনালোকৰ টপিকছ থাকিব, আপোনালোকে জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, এপ্টিটিউড এনেকুৱা কুৱেশ্যন কটা হ'ব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিলে গোটেই আপোনালোকৰ ডকুমেণ্টছ কিমান লাগিব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেটৰ বাবে গম পাই যাব কিমান মাৰিব লাগিব। আপোনালোকক কথাতে কৈছোঁ, মেলসকলৰ বাবে 4.8 কিলোমিটাৰ
8 কিলোমিটাৰ প্ৰায় 5 কিলোমিটাৰ আপোনালোকে মিনিমাম 20 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। লং জাম্প আপোনালোকে 365 মিনিমাম মাৰিবই লাগিব, 3বাৰ আপোনালোকৰ চান্স দিয়া হ'ব। তাৰপিছত আপোনালোকে চিন আপ মাৰিব লাগিব, আপোনালোকৰ 10 বাৰ চিন আপ মাৰিবই লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাইং হ'ব। কিন্তু ABUBত আপোনালোকে 4বাৰ মাৰিলে কোৱালিফাইং হ'ব বুলি কোৱা হৈছে, কিন্তু আপোনালোকে কামাণ্ডো SI হ'বলৈ হ'লে 10 বাৰ মাৰিবই লাগিব। তাৰোপৰি 100 মিটাৰ ৰেচ মাত্ৰ 15 ছেকেণ্ড সময় দিয়া হৈছে মেল কেণ্ডিডেটৰ বাবে। তাৰপিছত অলপ তললৈ স্ক্ৰল ডাউন কৰিলে মই এদিন এইকেইটা ভিডিঅ' বনাই দিম, যেন কেনেকৈ কিমান নম্বৰ পায় আপোনালোকে সবিশেষ দেখাবলৈ চেষ্টা কৰিম। আৰু ফিমেলৰ কাৰণে হৈছে 2.8 কিলোমিটাৰ দিব ৰেচ কৰিবলৈ, প্ৰায় 19 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। লং জাম্পৰ ক্ষেত্ৰত আহিলে 265 চেণ্টিমিটাৰ মিনিমাম মাৰিবই লাগিব, 3বাৰ চান্স দিয়া হ'ব। আৰু 100 মিটাৰ ৰেচত আপোনালোকৰ 80 ছেকেণ্ড দিয়া হ'ব। তাৰপৰা আপোনালোক তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব আপোনালোকৰ ফিমেল কেণ্ডিডেটসকলৰ বাবে আপোনালোকৰ কোনো ধৰণৰ চিন আপ ব্যৱস্থাটো কৰা হোৱা নাই। চিন আপটো ফিমেলক দিব নালাগে। আৰু তাৰপিছত আৰু এটা টেষ্ট হ'ব 20 মাৰ্কৰ বাবে, যিটো আপোনালোকৰ মেণ্টেল ফাৰ্মৱৰ্ক এণ্ড কেৰি আউট হাৰ্ডৱৰ্ক, আপোনালোকে কিমান হাৰ্ডৱৰ্ক কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি কৰা হ'ব। আৰু ফুল মেৰিট লিষ্টখন হ'ব 200ৰ ভিতৰত টোটেল মাৰ্কছ, আপোনাৰ ৰিটেন হ'ব 100 মাৰ্কছ, আৰু PET হ'ব 80 মাৰ্কছ, আৰু 3 নম্বৰ যিটো টেষ্ট হ'ব হয়তো হ'ব 20 মাৰ্কছৰ, 200 মেলৰ কাৰণে। আৰু ছোৱালীসকলৰ বাবে 180 ভিতৰত আপোনালোকৰ মেৰিট লিষ্টখন ওলোৱা হ'ব। তাৰপিছত আপোনালোকৰ ইমান তললৈ স্ক্ৰল ডাউন কৰিলে সকলো কথা গম পাব। মই নেক্সট ভিডিঅ' বনাই আছোঁ, ডকুমেণ্টছ কি লাগিব সবিশেষ আপোনালোকে আমাৰ চেনেলত পাই থাকিব। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, লগৰসকলক শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছোঁ, ধন্যবাদ।